হাই গাইজ, মই আজি আপোনালোকক দেখাই আছোঁ মাছ। মাছৰ লগত আপুনি ফুলকবি, আলু, বিলাহী আৰু মাছৰ তৰকাৰী কেনেকৈ বনাব ধুনীয়াকৈ চিম্পুলকৈ আপোনালোকক মই দেখাই আছোঁ। চাই থাকক। বিনা মছলাত পিঁয়াজখিনি দি ল'ব, তাৰপিছত ফুলকবি, আলু যিখিনি আছিলে সেইখিনি দি ল'ব। লৈ পেলাই নিমখ হালধি দিব, অকণমান লৰাই দিব, দি পেলাই অলপ পিছতে বিলাহীখিনি দি দিব। আৰু বিলাহীখিনি দিয়াৰ পিছত অকণমান লৰাই থৈ পেলাই আপোনালোকে ভাজি উঠি পানী দি দিব। অলপমান বেছি ভাজিলে অলপ পানী ভাজি আপুনি পানীখিনি ঢালি দিব। আৰু পানী দিয়াৰ পিছত আপুনি ধুনীয়াকৈ ঢাকন লগাই থৈ দিব। আৰু ঢাকনখন লগাই থোৱাৰ পিছত অলপ দেৰি যেতিয়া উতলিব, উতলাৰ পিছত আপোনালোকে মটৰখিনি দি দিব। মটৰ আছে, মটৰ দি দিছোঁ। এয়া মটৰ দি পেলাই অকণমান দেৰি ঢাকি উতলাৰ পিছত মাছ দি দিলোঁ। মাছখিনি দিয়াৰ পিছত এতিয়া আপুনি অকণমান দেৰি উতলিবলৈ দিব। তাৰপিছত কাটি থোৱা ধনিয়াৰ পাতখিনি আপুনি ধুনীয়াকৈ ছটিয়াই দিব। দেখিছে নহয়, চিম্পুল। ধুনীয়াকৈ এনেকৈ আপুনি বনাই খাই চাবচোন। এতিয়া এয়া ভাত খাবলৈ ৰেডি হৈ গ'ল।